এইজন আমাৰ ভকত এয়া ৰেডি হৈ আছে আমাৰ ভকত এইজন দেখিলে আমাৰ ভকত ৰেডি আৰু এইফালে মায়ে এয়া ৰেডি কৰিছে আৰু অলপ অলপকৈ আজি এইফালে ঢাৰি থৈ দিয়া আছে নমস্কাৰ সকলোকে স্বাগতম জনাই মই আজি ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ আজি আমাৰ ঘৰত শাস্ত্ৰ পাঠ কৰোৱা কথা আছে তাৰমানে আমাক চোৱাওঁতে কৈছিলে শাস্ত্ৰ পাঠ কৰাব লাগে আৰু এজন ভকত মাতি সেইটো কাৰণে সেয়াকে কৰিম বুলি আজি আয়োজন কৰিছোঁ আজি শনিবাৰে কৰিবলৈ কৈছিলে তাৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ মা আছে মায়ে গোটেইখিনি ৰেডি কৰি আছে এইফালে মাক মই দেখাম ইয়াতে কৰাম আমাৰ মানে জেগা বৰ কম গতিকে ইয়াতেই সকলোখিনি ৰেডি কৰি লৈছোঁ মই চুলি তুলি মূৰ চুৰ ধুলোঁ যে তিতিয়া আছে এইবিলাক কাপোৰ এযোৰ পিন্ধি লৈছোঁ চাদৰ মেখেলা এযোৰ আৰু আমাৰ দেউতাহঁতো আহি আছে দেউতাহঁতে ভকত আৰু এজন আহিছে দেখাম মই সকলোখিনি আপোনালোকক যিমান পাৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমাৰ পাকঘৰত মায়ে বাকীখিনি কাম কৰি হ'ল এয়া মায়ে একদম পূৰা নাৰিকল কাটি আছে এইফালে এইখিনি আৰু আমাৰ ভকতজনে ৰৈ আছে এয়া দেউতা আহি পাই গ'লহি পাই পেলাই দেউতা এতিয়া সকলো ৰেডি কৰি লৈছে আৰু ভকত এজন আহিব বীৰেন্দা এতিয়ালৈকে আহি পোৱা নাই আন্ধাৰ হৈছে নি লাইটটো আমাৰ ৰঙে বৰ ভাল পাইছে আমাৰ ৰঙে ঘৰত সকাম নিকাম পাতিলে বিৰাট ভাল পায় সি একদম ধুতি পিন্ধিবলৈ পাইছে যে ধুতি চুটি পিন্ধি লৈ পূৰা বহি আছে দেখিছেনে ধৰিব নেকি শাস্ত্ৰ পাঠ কৰা গোটেই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াব নোৱাৰিলোঁ মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব যিমানখিনি ৰাখিছিলোঁ সেয়াকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ৰংখন দি দিয়া আইতাক দি দিয়া তাৰমানে 4 মুঠি লাগে মোক খাব এয়া পাত লাগিলে মানে এইফালে থৈ থৈ দিছোঁ এইকেইটা লৈ লৈ হেৰিটো আনি দিম নাই দিয়া দিম এইবিলাক লৈ যাব পাৰি ধূপ খাব শিৱনাথ ধূপ দীপ নৈবেদ্য আগবঢ়াই পেলাই সেই ভাগি আপোনাৰ নামত শৰাই ভাগি দৰ্শন বৰ্মন কৰিছিলে আৰু সেউকী মনৰ সন্তান বিশ্ব মনৰ সংকল্প
আগবাঢ়ি থোৱাইছে আগবাঢ়ি দিয়াইছিলে আগবঢ়াই দিলে ন আগবাঢ়ি দিয়াইছিলে ইও মানুহটো আহিলেই এই কীৰ্তন পঢ়িব পাৰিম অহাহেঁতেন ন তেখেতে মই হেৰি কৰাই আহিলে আৰু কীৰ্তন পাঠ কৰিব পাৰিব এজন লাগে মানুহ দেউতাৰ সকলোখিনি ৰেডি হৈ গ'ল বীৰেন্দ্ৰও আহি পালেহি এতিয়া দেউতাই এয়া সেৱা কৰি লৈ শাস্ত্ৰ পাঠ কৰিবলৈ আগবাঢ়িছে এয়া তেখেতৰ গৃহৰ মধ্যে আজি সেইসকলৰ গৃহৰ মধ্যে আজি কোনো বৈদ্যই কৈছিলে যে এজন ভকত মাতি ৰাখি আনি কৰোৱাই ভগৱন্তৰ হৈ পেলাই আৰু এই গৃহস্থৰ হৈ পেলাই হয়নে ঘৰৰ মালিকৰ হৈ পেলাই সেই উদ্দেশ্যেই এই বহাগ মাহৰ এই নৱমী তিথিৰ দিনা প্ৰভু ভগৱন্তৰ নামত শৰাই অৰ্পণ কৰি মহাপুৰুষে আহি শৰাই ভাগ অৰ্পণ কৰাৰ পিছতেই এই স্থানতেই এই ঘৰৰ মধ্যে প্ৰভু ভগৱন্তৰ নাম লৈ গুৰুজনৰ ৰচিত কীৰ্তন পাঠ ভাগ কেইধন পাঠ কৰাৰ উদ্দেশ্যে আসন গ্ৰহণ কৰাৰ কাৰণে আমাকে আগবাঢ়িছোঁ ইয়াত অনেকখিনি ভুল ভ্ৰান্তি অহংকাৰ দৃশ্য হ'ব পাৰে সৰ্বদোষসমূহ প্ৰকাশ কৰোঁ আপোনাৰ ওচৰত হৈ ক'বলৈ শক্তি ভক্তি পাঠ কৰি নিৰাপদ ৰক্ষা কৰিব আৰু গুৰুজনাৰ বাণীৰে আসন গ্ৰহণ কৰাৰ উদ্দেশ্যে এই ভাল কৃষ্ণ মই বহা পিছতে সেৱা কৰিব লাগিব দেই মুৰব্বীৰ লগতে সেই প্ৰভু দেহা কৰোঁ প্ৰভু দেহা কৰিব কৃষ্ণ 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 হৰি ওৰা মস্ত কুৰ্মন সিংহ মন পৰ ৰাম কৃষ্ণ কৃষ্ণ হৰি একপাত হৰে মালি শংকলীলা জীৱ তোমাৰ প্ৰসাদে ৰাজা ভলন্ত সুগ্ৰীৱ লংকাত পহিলা সাগৰ ৰত বান্ধে হেতু বদিলা ৰাৱণ সীতা হৰণৰ হেতু দিলা সীতা দশৰথৰ বচনে অযোধ্যা কৈ আখিলা হৰ ভাৰ্যাৰ মনে কৰিলা ৰাজ্য দশ হাজাৰ বছৰ লগে স্বৰ্গে নীলা সবে অযোধ্যা নগৰ ৰোহিণীত ভোলা হলি ৰাময় অৱতাৰ দিবিদাৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰহাৰ কৃষ্ণ কৃষ্ণ হৰি চৰণৰ গতি তজু বাদুদকে গংগা ভোলায়ুত কৃষ্ণ জয় হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ ৰাম 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 হে আপোনাৰ কীৰ্তন এই কীৰ্তনৰ চতুৰ্বিংশতি চাৰিধা পাঠ কৰা হ'ল আৰু নাম অপৰাধৰ একেধা পাঠ কৰা হ'ল এই গুৰুজনাৰ ৰচিত কীৰ্তন পাঠ কৰিবলৈ যাওঁতে অনেকখিনি ভুল ভ্ৰান্তি অহংকাৰ দৃশ্যত
আপোনাৰ গুণা নতুন কৰিবলৈ শক্তি দি ভক্তি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি ৰাখিল হৰি মোক ৰক্ষা কৰিব শৰণ ৰাম মোক ৰক্ষা কৰিব শৰণ হৰি ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 জয় ৰাম বোলা জয় হৈছে মই সেৱা এটা কৰিলোঁ দেই মই সেৱা এটা কৰিলোঁ নাই সেয়াতে আমি তাকে ভাল পাই কাৰণে দিবলৈ গ'লে ক'ত দি গুচি গৈছে জনাব আপোনাক আপুনি সমস্ত জানি আপোনাৰ চৰণত সেৱা জনাইছোঁ আৰু আপোনাকে সাক্ষী কৰি ধূপ দীপ আগবঢ়াই আৰু এভাগি শৰাই আগবঢ়াইছিলে আৰু লগতে কীৰ্তনৰ পাঠ কৰা হৈছিলে ইয়াত অনেকখিনি অপৰাধ হ'ব পাৰে সেয়েহে গুৰুজনাৰ বাণীয়ে সেৱা জনাবলৈ আগবাঢ়িছোঁ কৃপা কৰি ৰক্ষা কৰোঁ কোটি কোটি ঘূৰ অপৰাধ নিতে কৰোঁ আমি দুৰাশয় এই হৰি মোক দাসয় নামানি সেইমৈ লোক কৃপা মই ৰাম সেইমৈ লোক কৃপা মই কৃষ্ণ কৃষ্ণ মই লাইছে কৃষ্ণ কৃষ্ণ মনটো কাৰণে খোৱা আকৌ খোৱা এতিয়া খাব লাগে এতিয়া খাবলৈহে দিছে এতিয়া প্ৰসাদ খাবলৈ দিছে আকৌ চবকে প্ৰসাদ খোৱা এতিয়া এয়া ককাহঁতে চবেই খাইছে পাঠ কৰাই হৈ গ'ল শাস্ত্ৰ পাঠ কৰা এতিয়া চবেই প্ৰসাদ খাইছে এয়া হয় নাই ধুনীয়া আৰু বিদেশৰ হেৰি প্ৰকাশ চাহাবিলাকৰ নাচিছে লগত গামোচা এনেকুৱা গামোচা মই নিছে অসমৰ যিটো কলা কৃষ্টি সেইটোত বেলেগে ক'তো নাই অসমতো ক'ত থাকিব ভকত বিদায় দিছোঁ আমাৰ ভকত হিচাপে আহিছিলে বীৰেন্দ্ৰ এয়া ভকত হিচাপে আহিছিলে কাৰণ আমাৰ শাস্ত্ৰ পাঠ কৰাই হৈ গ'ল সকলো দুখ খণ্ডন হ'ল না আপুনিহে সন্তুষ্ট হ'ব লাগে আৰু আপুনি সন্তুষ্ট হ'ব লাগে আৰু সেইটোৱে শাস্ত্ৰ পাঠ কৰাই হৈ গ'ল এজন ভকতো বিদায় দিলোঁ এতিয়া দেউতা আছে এয়া দেউতাহঁত এতিয়া বহিছে মই এতিয়া মানে ভাত পানী বনাম দেউতাহঁতে খাব এয়া ৰং দেউতা বহি আছে ৰঙে কলপাতত খাইছে আমাৰ ৰঙে কলপাতত খাই ভাল পায় নহয় সকামৰ কলপাত হয় নাই আৰু এইফালে মায়ে দেউতাই খাই আছে এয়া আমাৰ শাস্ত্ৰ পাঠ কৰি হৈ গ'ল এতিয়া আমাৰ খানা খোৱা পৰ্ব চলি আছে খাই আছে এয়া আমাৰ দেউতাহঁত যাবলৈ ওলালে সেয়া হৈ গ'ল ওলাই মেলি এয়া ৰেডি হৈ গ'ল মাহঁত যাবলৈ অঁ যাওক যাওক আহিলা আমাৰ ভকতে ধুতি খুলি দিলে এয়া আৰু আমি ভাওনাত যাম ভাওনা হ'ব নহয় তেতিয়া যাম ব'লক আৰু অঁ অঁ ব'লা অঁ এতিয়া অকণমান ৰেষ্ট কৰোঁ যা অকণমান ৰেষ্ট কৰোঁ আমি মাহঁতক আগবঢ়াই থৈ আহিলোঁ মাহঁত গ'লগৈ মা অহা কেইবাদিনো হ'ল আজি দেউতাও আহিছিলে শাস্ত্ৰ পাঠ কৰিবৰ বাবে এয়া মাহঁতক থৈ মই ঘৰলৈ আহি গ'লোঁ আৰু গতিকে মই ভিডিঅ'টো ইয়াতেই সামৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ
মাজলৈ আহি আছোঁ অতি সোনকালে। আজি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যদিহে ভাল লাগিলে লাইক এটা নকৰাকৈ নাযাব। আজিলৈ আহিছোঁ।